নমস্কাৰ বন্ধুসকল, দীপাৱলী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি আমি দীপাৱলী কেনেকৈ উদযাপন কৰিছোঁ, মই দীপাৱলী কেনেকৈ উদযাপন কৰিছোঁ তাৰে কিছু অংশ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। মই যিহেতু ছাৰহঁতৰ ঘৰত থাকোঁ, তো ছাৰহঁতৰ ঘৰতে আমি দীপাৱলী একেলগে উদযাপন কৰিছোঁ। তাৰে কিছু অংশ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াৰ ৰাতিৰ বাবে আয়োজন কৰা হৈছে এইবোৰ ফটকা। তো ৰাতি হ'লে এতিয়া এইটো আবেলিৰ ভিউ হয়। তো আবেলি এতিয়া 4টামান বাজিছে। তো এতিয়া ঠিক স্পষ্ট হোৱা নাই লাইটবোৰ। ইয়াৰ পিছত সন্ধিয়া হৈ অহাৰ লগে লগে স্পষ্ট হ'ব আৰু। তো এতিয়া চাকিবোৰ জ্বলোৱা হওক। গোটেই চাকিখিনি জ্বলোৱা হোৱাৰ পিছত এতিয়া ওপৰত গৈ আছোঁ। ওপৰৰ পৰা এতিয়া আবেলিৰ ভিউটো দেখাই দিওঁ। এতিয়া বাজিছে প্ৰায় 5টামান বাজিছে। তো 5টা বজাৰ ভিউটো এনেকুৱা হয়। সকলো বিল্ডিঙতে এতিয়াও লাইটবোৰ ভালকৈ জ্বলোৱা হোৱা নাই। কিছু বিল্ডিঙত জ্বলাইছে। সন্ধিয়া হৈ অহাৰ লগে লগে ৰঙীন হৈ যাব ধৰিছে একদম। মোৰ পিছফালে লাইটবোৰ সকলোৱে জ্বলাব আৰম্ভ কৰিছে। এতিয়া প্ৰায় লাহে লাহে এন্ধাৰ হৈ গৈছে। ৰাতিৰ ভিউ হয়, ধুনীয়া লগা হৈছে একদম। দুবছৰ ক'ভিডৰ বাবে ভালদৰে উদযাপন কৰিব পৰা নাছিলে কোনেও। সেইবাবে এবাৰ পাৰ্মিশ্যন দিছে যিহেতু, যদিও সেমেকা হৈছে তথাপিতো অলপ এবাৰ ৰাইজে ফূৰ্তি কৰিব অলপ। ইমান বছৰৰ মূৰত পাইছে। এইটো মাজৰ অংশ হয়, ছেকেণ্ড ফ্ল'ৰ হয়। ইয়াত ৰুম বনোৱা হোৱা নাই যিহেতু, সেইবাবে লাইটবোৰ স্পষ্ট হৈ আছে। ইয়াতে গোটেই লাইটবোৰ ওলমাই দিয়া হৈছে ওপৰৰ পৰা। কিন্তু মাজৰ অংশটো খালী আছে বাবে এইটো ধুনীয়া ভিউ এটা হৈছে। ইয়াত মাজৰ পৰা ঠিক এনেধৰণৰ দেখা যায় আৰু বৰ ধুনীয়া দেখা যায়। বাহিৰৰ পৰা ঠিক এনেধৰণৰ দেখা হৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত যদিও মোৰ ভইচটো শুনা পাই আছে আপোনালোকে, তথাপিতো সেইটো ভইচ অভাৰ কৰিব লগা হৈছে। বাহিৰত বহুতো শব্দ হৈ আছে, সেইবাবে ভইচ দিব পৰা নাই। তো গতিকে মই কেইটামান চিনেমেটিক শ্বৰ্টৰ দৰে দেখুৱাই দিম। ভইচ নিদিওঁ আৰু আপোনালোকে নুশুনিব। বহুত শব্দ হৈ আছে বাহিৰত। ছাৰহঁতৰ মন্দিৰৰ পৰা আৰম্ভ কৰোঁ।
এতিয়া 8টা বাজিছে, তো ওপৰত যাওঁ, ওপৰৰ পৰা অলপ ভাল হ'ব, স্পষ্ট হ'ব দেখাবলৈ, পুৰা কম্পিটিশ্যনৰ দৰে হৈ আছে। বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে কেনে পালে জনাব। আজি ভিডিঅ'টো ইমানেই। বন্ধুসকল ধন্যবাদ, শুভৰাত্ৰি।